বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পীগৰাকীৰ নাম কি? উত্তৰ প্ৰমথেশ বৰুৱা। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? উত্তৰ শকুন্তলা। ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ সন্ধ্যাৰাগ। স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ হালধীয়া চৰাইয়ে বাওধান খায়। প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি? উত্তৰ লাহৰী। জনজাতীয় জীৱনক লৈ ৰচিত প্ৰথম অসমীয়া সামাজিক উপন্যাসখনৰ নাম কি? উত্তৰ মিৰি জীয়ৰী। মিৰি জীয়ৰীৰ লিখক কোন? উত্তৰ ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দৈনিক বাতৰি। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ অবুজ বেদনা। অসমত মঞ্চৰ জন্মদাতা কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটখনৰ নাম কি? উত্তৰ চিহ্নযাত্ৰা। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি? উত্তৰ বৈষ্ণৱ ধৰ্ম। প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? উত্তৰ নটৰাজ থিয়েটাৰ। প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ জয়মতী। প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি? উত্তৰ ভাইটি। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।